আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত সাম্প্ৰতিক অসমত চলি থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সন্ধিয়া 5 বজাত এটা প্ৰতিবাদী সমদল উলিওৱা হয়। ধৰ্ষণকাৰীক শাস্তি দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, গৃহ বিভাগ হাই হাই, আমচু জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে। অপৰাধীক ধৰ্মীয় দৃষ্টিৰে নাচাই শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, অপৰাধীৰ ধৰ্ম নাই, অপৰাধৰ নামত ধৰ্মীয়কৰণ নকৰি শাস্তি দিয়াৰ দাবী জনাই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা আমচু নেতৃত্বই। বিলাসীপাৰাৰ পৰা আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আছাম 24/7। সংখ্যালঘু ছাত্ৰ ইউনিয়ন কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ অসমৰ প্ৰত্যেকখন জিলাত প্ৰতিবাদী সমদল আমি উলিয়াইছোঁ। কাৰণ দেখিব পাইছোঁ অসম চৰকাৰৰ হিমন্ত বিশ্ব চৰকাৰৰ নেতৃত্বাধীন যেদিনৰ পৰা আহিছে সেইদিনলৈকে অসমত ধৰ্ষণকাৰী যিকোনো অপৰাধমূলক কাম বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি এটাই অনুৰোধ কৰিছোঁ যাতে এই ধৰ্ষণকাৰী বা যিকোনো অপৰাধমূলক কামৰ লগত যিকোনো মানুহক থাকে তেখেতক ধৰ্মীয়কৰণক বা এই ধৰ্মীয়কৰণ নকৰি দোষীক শাস্তি দিয়ক, যাতে বেলেগ মানুহে বা বেলেগ ধৰ্ম বা এই ধৰ্ম ইছলাম ধৰ্ম এইবিলাক নকৰি যাতে এই দোষীয়ে যাতে অনাগত দিনত এই সাহসটো নাপায় যে আমি ধৰ্ষণ কৰিলে বা বদমাহী কৰিলে আমাক শাস্তি দিব বা আমাক মৃত্যুদণ্ড দিব। এইখিনি কাম দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰক যে অনাগত দিনত যদি ভালদৰে চৰকাৰ চলাব বিচাৰে তেনেহ'লে কঠোৰ হওক। আমি মিয়া বুলি যিটো আপোনালোকে হেৰি কৰি আছে যে এইবিলাক দোষী মিয়া কৰে, এইটো নহয়। অসম অপৰাধীত কোনো জাত পাত নাই। আমি অসম চৰকাৰক এইটোৱে কৈছোঁ যে মিয়াৰ যেতিয়া এটা কথা ক'ব তেতিয়াহ'লে অপৰাধীটো কি হয় সেইকেইটা অলপ সুবিধা পায়। কাৰণ যে এইটো ধৰ্মীয়কৰণ হৈ যায় তেতিয়াহ'লে জাতিৰ সেণ্টিমেণ্ট হৈ যায়। কিন্তু এইখিনি নকৈ আমি এটাই অনুৰোধ কৰিছোঁ যে অপৰাধীৰ চকুত দেখি অনাগত দিনত ভালদৰে চৰকাৰ চলোৱাক আৰু অপৰাধীক শাস্তি দিয়ক। এই অসমৰ নাৰীসকলে সুৰক্ষিত হৈ থকা নাই। গতিকে অসম চৰকাৰে এইখিনি পল ল'ব লাগে যে অসমত যিকোনো ধৰণৰ এনেকুৱা কাণ্ড হোৱাৰ বাবে বাৰ ভাবিব লাগিব। কাৰণ ধৰ্ষণকাৰীক আপোনালোকে প্ৰশ্ৰয় দি আছে বুলি আমাক সন্দেহ হৈ আছে। কিয়নো আপোনালোকে যিসকল ধৰ্ষণকাৰীয়ে ফাষ্ট ট্ৰেকৰ আইনৰ আদালতত অন্তৰ্গত আনি 3 মাহৰ ভিতৰত আপোনালোকে ৰাইজৰ মুকলি আকাশৰ সন্মুখত ফাঁচি দিবলৈ আমি আমচুৰ আহ্বান জনালোঁ আৰু আমাৰ দাবী উত্থাপন জনালোঁ। অসম চৰকাৰে এনেকুৱা ধৰণৰ বায়াছনেছ দেখি আমি দেখিবলৈ পাইছোঁ যে নগাঁও ডিঙত যি ধৰ্ষণকাণ্ড হ'ল এইটো ধৰ্মৰ লগত জড়িত কৰিব বুলি বিচাৰিছিলে। গতিকে অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধী হয়। অপৰাধীৰ দৃষ্টিৰে অসম চৰকাৰে দেখিব লাগিব। অপৰাধীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে ফাঁচি দিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। অসমত এটাৰ পিছত এটা ধৰ্ষণ হৈ আছে। অসমৰ গৃহ বিভাগ হৈ আছে। কি কৰে গৃহ বিভাগ? গৃহমন্ত্ৰীয়ে পদত্যাগ কিয় নকৰে? কাৰণ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ আমি দেখা পাইছোঁ। অসম চৰকাৰে যদি এই ধৰ্ষণ কাৰ্য ৰোধ কৰিব নোৱাৰে তেনেহ'লে অসম চৰকাৰে পদত্যাগ কৰক, অন্যথা আমি আমচুৱে হাত সাবটি বহি নকৰোঁ।